হেল্ল' ষ্টুডেণ্ট, আজি এই ভিডিঅ'টোত আমি ত্ৰিকোণমিতিৰ ওপৰত অলপ ডিছকাছ কৰিম। এই ভিডিঅ'টোত আমি ডিছকাছ কৰিম ত্ৰিকোণমিতি বুলিলে কি বুজা, সমকোণী ত্ৰিভুজ কি হয়, অতিভুজ, লম্ব আৰু ভূমি এইকেইটানো কি হয়, ত্ৰিকোণমিতিৰ অনুপাতবোৰ কি কি আৰু ইহঁতৰ মাজৰ সম্পৰ্কবোৰ আৰু উদাহৰণ 1 আৰু উদাহৰণ 2। এতিয়া ত্ৰিকোণমিতি বুলি ক'লে এটা ত্ৰিভুজৰ ধৰি লওক এইটো এ, বি আৰু চি, যিকোনো এটা ত্ৰিভুজৰ বাহুকেইডালক লৈ কৰা আলোচনাক ত্ৰিকোণমিতি বুলি কোৱা হয়। ত্ৰিকোণমিতিখিনি জানিবলৈ হ'লে তাৰ আগতে আমি এটা সমকোণী ত্ৰিভুজ কি হয় তাৰ বিষয়ে ভালদৰে জানিব লাগিব। এতিয়া এইটো এটা সমকোণী ত্ৰিভুজ এ, বি, চি, এটা সমকোণী ত্ৰিভুজ। ইয়াৰ সমকোণী ত্ৰিভুজৰ ডেফিনেশ্যনটো কি আছিলে, যাৰ এটা কোণ 90 ডিগ্ৰী তাক আমি সমকোণী ত্ৰিভুজ বুলি কওঁ, যিহেতু 90 ডিগ্ৰী সমকোণ বুলি কোৱা হয়। এতিয়া আমি যে লিখোঁ সাইন থিটা, কছ থিটা বা টেন থিটা, তাৰ যিটো থিটা বুজায় বা যিটো এংগল বুজায় বা যিটো কোণ বুজায়, সেই কোণটোক যদি ইয়াক আমি থিটা কোণ বুলি ধৰিছোঁ, তাৰ সাপেক্ষে অতিভুজ, লম্ব আৰু ভূমি কোনডাল হ'ব সেইটো কথা আমি ডিছকাছ কৰিম। এই এ বি চি ত্ৰিভুজৰ কাৰণে 90 ডিগ্ৰীৰ বিপৰীত যিডাল বাহু হয় তাক আমি সদায় অতিভুজ বুলি কওঁ। এই কোণটোৰ সন্নিহিত হৈ থকা বাহুডালক আমি ভূমি বুলি কওঁ আৰু এই কোণটোৰ বিপৰীত বাহুডালক আমি লম্ব বুলি কওঁ। যদি এই থিটা কোণটো এইটো কোণ নহয় এই কোণৰ সাপেক্ষে আমি কৰিবলৈ যাওঁ, তেতিয়া তাৰ লম্ব, অতিভুজ আৰু সেই ভূমি কি কি হ'ব আমি এতিয়া চাম। এইটো যদি 90 ডিগ্ৰী হয়, যদি এইটো কোণক আমি সাপেক্ষে চাবলৈ যাওঁ, এই 90 ডিগ্ৰীৰ বিপৰীত বাহুডাল অতিভুজ আৰু এই কোণটো সন্নিহিত হৈ থকা বাহুডাল সদায় ভূমি আৰু এই কোণটোৰ বিপৰীত বাহুডাল আমাৰ কাৰণে এতিয়া লম্ব। এই দুটা ত্ৰিভুজৰ সলনি আৰু এটা ত্ৰিভুজ দেখাইছোঁ তোমালোকক। এইটো এটা সমকোণী ত্ৰিভুজেই, যদি এই কোণটো 90 ডিগ্ৰী হয়, এ বি চি, এতিয়া এই কোণটো সাপেক্ষে এইটো যদি আমি থিটা বুলি ধৰোঁ, এই কোণটো সাপেক্ষে এই 90 ডিগ্ৰীৰ বিপৰীত বাহুডাল এইডাল এটাকে অতিভুজডাল হৈছে এইডাল, আৰু এই কোণটো সন্নিহিত বাহু কোনডাল, এই কোণটো সন্নিহিত বাহু কোনডাল, অতিভুজডালৰ লগত এইডাল বাহু সন্নিহিত হৈ আছে, অৰ্থাৎ এইডাল ভূমি আৰু এই কোণটো বিপৰীত বাহুডাল আমাৰ কাৰণে লম্ব। অৰ্থাৎ অতিভুজডাল বাদ দি এই কোণটো যিডাল বাহুৰ লগতে লাগি থাকে সেইডাল আমি সদায় ভূমি বুলি কনচিডাৰ কৰিম আৰু তাৰ বিপৰীতে থকাডাল লম্ব বুলি কনচিডাৰ কৰিম। অতিভুজডালক হাইপটেনাছ বুলি কোৱা হয়, লম্বডালক পাৰপেণ্ডিকুলাৰ বুলি কোৱা হয়, আৰু যিডাল ভূমি আছিল তাক আমি বেছ বুলি কোৱা হয়। ইয়াক আমি এইচ বুলি লিখোঁ, ইয়াক পি বুলি লিখোঁ আৰু ইয়াক বি বুলি লিখোঁ। অৰ্থাৎ এই ত্ৰিভুজটোৰ কাৰণে অতিভুজ এইডালক হাইপটেনাছ অৰ্থাৎ এইচ, এইডাল ভূমি ইয়াক বি আৰু এইডাল লম্ব এতেকে ইয়াক আমি লিখিম পি। ঠিক তেনেদৰে ইয়াৰ কাৰণে এইচ এইডাল, লম্ব পি এইডাল আৰু বি এইডাল। এইটোৰ কাৰণে এইচ এইডাল, লম্ব পি এইডাল আৰু ভূমি বি এইডাল। ঠিক আছে, এতিয়া আমি ত্ৰিকোণমিতিৰ অনুপাতবোৰ কি কি আছে তাক চাম। ত্ৰিকোণমিতিৰ অনুপাতবোৰ বুলি ক'লে এইটো সাইন থিটা, কছ থিটা,
টেন থিটা, কচেক থিটা, চেক থিটা আৰু কট থিটা। যদি থিটা কোণৰ সাপেক্ষে আমি সাইন, কচ, টেন আৰু কচেক, চেক আৰু কট উলিয়াওঁ, সেইকেইটা আমাৰ হৈছে ত্ৰিকোণমিতিৰ অনুপাত। এতিয়া ত্ৰিকোণমিতিৰ অনুপাত কেইটা মনত ৰাখিবলৈ হ'লে তেনেই সাধাৰণ। সদায় সাইন থিটাটোক আমি লিখোঁ p/h বুলি, কচ থিটা b/h, টেন থিটা p/b। ঠিক তেনেদৰে কচেক থিটাটো সাইন থিটাৰ উল্টা হয়, অৰ্থাৎ h/p হয়। চেক থিটাটো h/b হয় আৰু কট থিটাটো b/p হয়। অৰ্থাৎ ত্ৰিকোণমিতিৰ অনুপাতবোৰৰ সাইন থিটাটো p/h অৰ্থাৎ লম্ব বাই অতিভুজ হ'ব। ওপৰত আমি লিখিম লম্ব, তলত হ'ব অতিভুজ। আৰু তেনে কচ থিটাৰ কাৰণে ওপৰত হ'ব ভূমিডাল, ভূমিৰ যিটো মান হ'ব, আৰু তলত লিখিম অতিভুজডাল। ঠিক তেনেদৰে এইকেইটা টেনজেণ্ট একে হ'ব। টেনজেণ্ট ওপৰত হ'ব লম্ব, তলত হ'ব ভূমি। ঠিক তেনেদৰে এইকেইটা ওলোটা হ'ব। ওপৰত অতিভুজ লম্ব, অতিভুজ বাই ভূমি, আৰু এইটো হৈছে ভূমি বাই লম্ব। অনুপাতবোৰৰ মাজত কি কি সম্পৰ্ক আছে, অৰ্থাৎ সাইন থিটাৰ লগত টেন থিটা বা কচ থিটাৰ লগত টেন থিটা, সাইন থিটা কচ থিটা বা সাইন থিটা কচেক থিটা, কচ থিটা থিটা, এই গোটেইখিনি আমি তাৰ কথাখিনি থুলমূলকৈ অলপ আলোচনা কৰিম। এতিয়া সাইন থিটা মানে হৈছে 1/cosec থিটা, অৰ cosec থিটা ইকুৱেল টু হৈছে 1/sin থিটা, হয়নে? 2 নম্বৰতে ইয়াৰ যিকেইটা সদায় বিপৰীত হয় তাৰ সেইকেইটা লিখি লৈছোঁ। cos থিটা ইকুৱেল টু 1/sec থিটা, or sec theta is equal to 1/cos theta. 3 নম্বৰতে tan theta is equal to 1/cot theta, or cot theta is equal to 1/tan theta. হয়নে? তাহলে আৰু এটা আছে, সেইটো হৈছে tan theta is equal to sin theta by cos theta। আৰু এইকেইটা কথা যদি তোমাৰ মনত থাকে তেতিয়াহ'লে পিছত আমি যেতিয়া sin 30 বা sin 0 ভ্যালু সেইখিনি গোটেইখিনি উলিয়াম, আমি sin আৰু cos যদি জানো আমি বাকি গোটেইকেইটা উলিয়াব পাৰিম। কাৰণ sin আৰু cos জনাৰ লগে লগে তুমি tan জানিলা, sin জনাৰ লগে লগে cosec জানিলা, cos জনাৰ লগে লগে sec জানিলা, tan জনাৰ লগে লগে cot জানিলা, আৰু tan টো জানিবলৈ কি আছিল sin theta by cos theta, sin আৰু cos জানিলা। ঠিক আছে, সেই কথাষাৰ আমি পিছত আলোচনা কৰিম। তোমালোকৰ অনুশীলনীৰ পাছতেই সেইটো কথা আছে। আমি এই যে প্ৰথমতে লিখিছিলোঁ ত্ৰিকোণমিতিক অনুপাতবোৰৰ মাজৰ সম্পৰ্ক sin theta equal to 1/cosec theta আৰু cosec theta equal to 1/sin theta, এইটো কেনেকৈ হ'ল তাক আমি ডিছকাছ কৰিম। এতিয়া আমি জানো sin theta equal to কি বুলি কৈছিলোঁ, p/h হ'ল। ঠিক আছে, এটা ত্ৰিভুজ ধৰি লৈছোঁ আমি, এইটো এ বি চি, এই কোণটোক আমি থিটা বুলি ধৰিছোঁ, এইটো 90 ডিগ্ৰী। এইডাল হাইপটেনাছ অৰ্থাৎ অতিভুজডাল, থিটা কোণৰ সন্নিহিত হৈ থকা বাহু কোণডাল এইডাল, অৰ্থাৎ এইডাল বেছ, আৰু এইডাল হৈছে লম্ব অৰ্থাৎ পাৰপেণ্ডিকুলাৰ, এই কোণটোৰ বিপৰীত বাহুডাল পাৰপেণ্ডিকুলাৰ। ঠিক আছে, এতিয়া p/h অৰ্থাৎ p মানে কি হ'ব, এ বি হ'ল, h মানে কি, এ চি অৰ্থাৎ অতিভুজডাল এ চি। ঠিক তেনেদৰে cosec থিটা মানে কি হ'ব, p/h আছিলে, কিন্তু cosec থিটা মানে আমাৰ কি আছিলে, h/p অৰ্থাৎ এ চি বাই এ বি, হয়নে? h মানে এ চি, p মানে হৈছে এ বি। এতিয়া যদি আমি এইকেইটাক চাওঁ, এ বি বাই এ চি আৰু এইটো এ চি বাই এ বি, বা এনেকৈ লিখিব পাৰোঁ sin theta equal to p/h is equal to, p টো যদি আমি তললৈ লৈ যাওঁ তেতিয়া কি হ'ব, p টো যদি তললৈ যাওঁ h/p নহ'ব জানো,
কাৰণ এনেদৰে থাকিলে পিটো ওপৰলৈ গুচি যায়, সেইটো কথাটো আমি সকলোৱে জানো। অৰ্থাৎ 1/h/p মানে কিমান? h/p মানে cosec থিটা হ'ল। আৰু ইয়াৰ সলনি আমি এনেদৰেও লিখিব পাৰোঁ, sin থিটা ইজ ইকুৱেল টু p/h অৰ্থাৎ ab/sc হয়নে? ab/sc, ab মানে কি আছিলে? লম্ব, অৰ্থাৎ যিটো কোণ আছে সেই কোণৰ বিপৰীত বাহুডাল। sc মানে আছিলে অতিভুজডাল, তো ab/sc ইয়াক আমি এনেদৰে লিখিব পাৰোঁ, ইয়াক যদি আমি এনেকৈ লিখোঁ 1/sc/ab অৰ্থাৎ 1/cosec থিটা হ'ল। ঠিক তেনেদৰে বাকীকেইটা যিকেইটা আছিলে, অৰ্থাৎ এইটো cos থিটা ইকুৱেল টু 1/sec থিটা বা cos থিটা ইকুৱেল 1/cos থিটা, tan থিটা 1/cot থিটা হয়, আৰু tan থিটা মানে হৈছে sin থিটা/cos থিটা। এইকেইটা তোমালোকে নিজে এবাৰ কৰি চাবা, আৰু যদি নোৱাৰা তলত কমেণ্ট কৰিবা, মই তোমালোকক সেইটো শিকাই দিম। এতিয়া আমি তোমালোকৰ উদাহৰণ পাঠ্যপুথিৰ উদাহৰণ 1টো আলোচনা কৰিম, য'ত দিয়া আছে যে যদি tan a = 4/3 হয় তেন্তে a কোণৰ আন অনুপাতবোৰ উলিওৱা। আন অনুপাতবোৰ উলিওৱা মানে কি? আমাৰ এতিয়া যিটো ত্ৰিকোণমিতিক অনুপাতবোৰ কি কি আছিলে? sin থিটা, cos থিটা, tan থিটা, cot থিটা, cosec থিটা আৰু sec থিটা, এই ছটাই আছে। তো এই ছটাক tan থিটা দিয়াই আছে, বাকী আৰু 5টা আমাৰ উলিয়াবলৈ দিছে। তো বাকী 5টা উলিয়াবলৈ আমি যদি এইটো a, b আৰু c এইটো যদি 90 ডিগ্ৰী বুলি ধৰি লওঁ, এইডাল আমাৰ অতিভুজ। এতিয়া এই কোণ দিয়া আছে, অৰ্থাৎ এই কোণটো দিয়া আছে। ইয়াৰ কাৰণে এতিয়া 90 ডিগ্ৰীৰ বিপৰীত বাহুডাল এইডাল, অতিভুজডাল আমাৰ এইডাল। এতিয়া এই কোণটো সন্নিহিত হৈ থকা বাহু কোনডাল? এইডাল হ'ব, অৰ্থাৎ আমাৰ কাৰণে বেছ অৰ্থাৎ ভূমি এইডাল, আৰু এই কোণটোৰ বিপৰীত বাহুডাল এইডাল, চ' আমাৰ কাৰণে লম্ব এইডাল। এতিয়া আমাক দিয়া আছে tan a = 4/3। আমি কি দিয়া আছে লিখি লওঁ, tan a = 4/3। অৰ্থাৎ আমি পাইছিলোঁ কি? tan থিটা যদি আমি লিখিবলৈ যাওঁ, tan a = কি হ'ব? p/b। অৰ্থাৎ p মানে হ'ব bc আৰু b মানে হ'ব ab। এতিয়া ইয়াত এটা কথা মন কৰিবা, ইয়াত যে আমি bc/ab লিখিছোঁ, অৰ্থাৎ ইয়াৰ অনুপাতটোহে লিখিছোঁ, আটাইতকৈ সৰু যিটো হ'ব। মানে ধৰি লওক bc মানটো যদি আমাৰ 10 চেণ্টিমিটাৰ আছিলে আৰু ab মানটো যদি আমাৰ 5 চেণ্টিমিটাৰ আছে, আমি ইয়াৰ অনুপাতটোহে লিখিম 2/1, অৰ্থাৎ 2 বুলি লিখিম। নাইবা এতিয়া ইয়াত যিটো আছে 4/3, ইয়াত আমাক এইটো কোৱা নাই যে BCৰ ভেলুটো 4 হয়, 4 চেণ্টিমিটাৰ বা 4 কিলোমিটাৰ বা যিয়ে নহওক, 4 চেণ্টিমিটাৰ বা 4 মিলিমিটাৰ সেইটো হয় বুলি কোৱা নাই। বা তোমাৰ ABৰ ভেলুটো অকল 3 চেণ্টিমিটাৰ বা 3 মিলিমিটাৰ বুলি কোৱা নাই। ইয়াত আমাক এই গোটেই অনুপাতটোহে পাওঁ আমি। tan a যেতিয়া লিখোঁ তাৰ অনুপাতটো পাওঁ, অৰ্থাৎ 10 চেণ্টিমিটাৰ আৰু 5 চেণ্টিমিটাৰ যদি ইয়াৰ ভেলুটো 10 চেণ্টিমিটাৰ হয় আৰু ইয়াৰ ভেলুটো 5 চেণ্টিমিটাৰ হয়, তেতিয়া আমি লিখিম যে 2, অৰ্থাৎ tan a ৰ ভেলুটো 2 বুলি লিখিলোঁ। কিন্তু আমাক এতিয়া লিখা আছে 4/3। এতিয়া তোমালোকে এই বস্তুটো আঁতৰাই লিখা, tan a = লিখা আছে 4/3, অৰ্থাৎ bc/ab। আমি এই 4/3টোক এনেদৰে লিখিব পাৰোঁ, tan a = 4/3 আছে, আমি দুইটাৰে লগত এটা k ইনটু কৰি দিলোঁ, অৰ্থাৎ k যদি কাটাকাটি গুচি যায় তেতিয়াহ'লে ইয়াৰ ভেলুটো আমি 4/3 পাম, হয়নে? তো আমি এতিয়া ধৰি ল'লোঁ যে BCৰ ভেলু BC বাহুডালৰ মাপটো 4k আৰু AB বাহুডালৰ মাপটো 3k, অৰ্থাৎ আমি যদি লিখি লওঁ চাইডত, এইটোক 3k বুলি লিখিছোঁ, এইটোক 4k বুলি লিখিছোঁ। এতিয়া আমি সমকোণী ত্ৰিভুজৰ এটা চৰ্ত জানো যে পাইথাগোৰাছৰ সূত্ৰটো জানো যে AC² = AB² + BC², হয়নে? এইটো য'ত AC ডাল অতিভুজ,
এইডালৰ স্কোৱাৰটো এই দুডাল স্কোৱাৰ এইডালৰ স্কোৱাৰ আৰু এইডালৰ স্কোৱাৰ যোগ কৰিলে আমি সমানেই পাম তো অৰ্থাৎ আমি এতিয়া জানো এ বি ভেলু 3k এ বি ভেলু জানো বি চি ভেলু জানো আমি এ চি ভেলু উলিয়াই ল'ব পাৰিম য'ৰ পৰা আমি বাকীকেইটা উলিয়াব পাৰিম অৰ্থাৎ এতিয়া যদি আমি ইয়াত পুট কৰোঁ এ চি স্কোৱাৰ ইজ ইকুৱেল টু এ বি মানে কিমান আছিলে 3k হোল স্কোৱাৰ প্লাছ 4k বি চি মান 4k to 4k স্কোৱাৰ হয়নে এতিয়া 3 into 3 9k স্কোৱাৰ প্লাছ 16k স্কোৱাৰ হ'বনে এতিয়া 9 প্লাছ 16 কিমান হ'ব 25k স্কোৱাৰ অৰ্থাৎ আমি যদি আমি এনেকৈ লিখিব পাৰিম কি 5k হোল স্কোৱাৰ অৰ্থাৎ এ চি স্কোৱাৰ মানে আমি পালোঁ 5k স্কোৱাৰ তাকে এ চি ভেলুটো কি হ'ব আমাৰ 5k হয়নে এতিয়া আমি ইয়াৰ ভেলুটো পাই গ'লোঁ 5k এতিয়া আমি এই তিনিটা ভেলু পোৱাৰ পাছত আমি গোটেইকেইটাৰ মান আমি উলিয়াব পাৰিম আমি পালোঁ যদি ত্ৰিভুজটো আঁকি লওঁ এ বি চি য'ত এইডাল আছিলে হাইপোটেনাছ এইচ ইয়াৰ ভেলুটো আমি পালোঁ 5k ইয়াৰ আছিলে আমাৰ বেছ ইয়াৰ ভেলু আমি পাইছিলোঁ 3k আৰু বি চি এইডাল পাৰপেণ্ডিকুলাৰ আছিলে যিহেতু এই কোণটো আমি সাপেক্ষে আমি কৰি আছিলোঁ এইডাল পাৰপেণ্ডিকুলাৰ আছিলে ইয়াৰ ভেলুটো আছিলে 4k এতিয়া AC is equal to 5k AB is equal to 3k and BC is equal to 4k এতিয়া আমি tan theta ভ্যালু জানো আমাক লাগে sin a মানে হৈছে p/h p মানে আমাৰ কি হ'ব BC আৰু h মানে আছে আমাৰ AC হয়নে অৰ্থাৎ BC/AC BC মানে কিমান 4k আৰু AC মানে হৈছে এডাল আমাৰ 5k অৰ্থাৎ sin a অনুপাতটো পাম আমি 4/5 ঠিক তেনেদৰে cos a মান উলিয়াব লাগে আমি cos a কাৰণে উলিয়াব পাৰিম b/h is equal to কিমান হ'ব b মানে হৈছে বেছ মানে অৰ্থাৎ ভূমিডাল কিমান হ'ব ab আৰু h অৰ্থাৎ অতিভুজডাল h মানে হৈছে ac অৰ্থাৎ ab মানে কিমান 3k আৰু ac মানে হৈছে 5k অৰ্থাৎ ইয়াৰ মানটো হ'ব 3/5 tan theta আমি জানোই আমাক লাগে এতিয়া sec theta অৰ্থাৎ sec a মানে কি আছিলে cos theta উল্টা অৰ্থাৎ h/b আছিল h/b এটা h হাইপোটেনাছ আমাৰ আছে ac বাই বেছ b অৰ্থাৎ ab ইয়াক আমি লিখিব পাৰিম ac মানে আমি জানো কিমান 5k আৰু ab মানে আমি জানো 3k অৰ্থাৎ ইয়াৰ মানটো হ'ব 5/3 sec তাৰ পাছত আহিলে cosec a মানে কিমান হ'ব h/p অৰ্থাৎ h মানে কিমান হ'ব ac এডাল হাইপোটেনাছডাল h অতিভুজডাল h আৰু তলত আছে p অৰ্থাৎ ভূমিডাল আছে pc তো ac বা c আমি এতিয়া যি লিখিলেও হ'ব কাৰণ ইয়াৰ আমি মানটো লিখিছোঁ তো ac মানে আছিলে 5k bc মানে হ'ব 4k অৰ্থাৎ 5/4 আৰু বাকী থাকিলে cot a অৰ্থাৎ cot a মানে কি আছিলে b/p is equal to কিমান হ'ব b মানে আছিলে বেছ অৰ্থাৎ ab আৰু p মানে আছে পাৰপেণ্ডিকুলাৰ অৰ্থাৎ লম্বডালৰ ভেলুটো আছে bc ab মান আছিলে 3k আৰু bc মান আছিলে 4k অৰ্থাৎ 3/4 এইকেইটা আমাৰ যিকেইটা অনুপাত উলিয়াব দিছে সেইকেইটা ইয়াত এটা কথা লক্ষ্য কৰিবা যে আমি যে প্ৰথমতে কৈছিলোঁ sin theta equal to 1/cosec theta তো সেইটো আমি ইয়াতো পাইছোঁ sin a equal to 4/5 পাইছিলোঁ cosec a মানে আমি পাইছোঁ 5/4 ঠিক তেনেদৰে cos a equal to 1/sec a আছিলে তো cos a মানে পাইছোঁ 3/5 sec a মানে আছে 5/3 আমাক দিয়া আছিলে tan a মানে আছিলে 4/3 আৰু আমি cot a মানে পাইছোঁ 3/4 এইকেইটা আমাৰ
উলিয়াবলৈ দিয়া অনুপাতকেইটা। এতিয়া আমি ডিছকাছ কৰিম 2 নম্বৰ উদাহৰণ, য'ত কুৱেশ্যনটো আছিলে যে যদি বি আৰু কিউ দুটা সূক্ষ্ম কোণ আৰু ইহঁত এনেদৰে থাকে যাতে sin b = sin q, তেন্তে প্ৰমাণ কৰা যে বি আৰু কিউ কোণ দুটা সমান। অৰ্থাৎ আমাক দুটা ত্ৰিভুজ দিয়া আছে, এটা আছে এ বি আৰু চি, আৰু এটা ত্ৰিভুজ দিয়া আছে যিটো হৈছে পি কিউ আৰু আৰ। এই দুটা সমকোণী ত্ৰিভুজ লৈ ল'লোঁ, য'ত কৈছে যে এ কোণটো আৰু বি কোণটো আৰু কিউ কোণটো, বি আৰু কিউ এই দুটা কোণ সূক্ষ্ম কোণ বুলি কৈছে, আৰু য'ত দিয়া আছে sin বি আৰু sin কিউ আমাক ইকুৱেল বুলি দি দিয়া আছে। এই কুৱেশ্যনটো কৰিবলৈ যোৱাৰ আগতে আমি এটা কথা জানিব লাগিব, ত্ৰিভুজৰ সদৃশ হোৱাৰ যিটো সূত্ৰ হয় সেইটো আমি জানিব লাগিব। ত্ৰিভুজ দুটা সদৃশ হ'বলৈ হ'লে কি কি চৰ্ত মানিব লাগে? 3টা চৰ্তৰ ভিতৰত যিকোনো এটা যদি হয় তেতিয়া ত্ৰিভুজ দুটা সদৃশ বুলি কোৱা হয়। যদি এই দুটা ত্ৰিভুজ ধৰি লোৱা এ বি আৰু চি, পি কিউ আৰ এই দুটা ত্ৰিভুজ ধৰিছোঁ, ইহঁতৰ যদি কোণ দুটা এই এ আৰু পি, চি আৰু আৰ, বি আৰু কিউ এনেকুৱা যিকোনো হওক দুটা কোণ, যদি দুটা কোণৰ অনুপাত দুটা কোণ সমান হয়, অৰ্থাৎ এ কোণৰ লগত বোলে পি কোণটো, বি কোণৰ লগত কিউ কোণটো, দুটা কোণ ইয়াৰ এইটো কোণ ইয়াৰ এইটো কোণ যদি সমান হয় তেতিয়াহ'লে এই ত্ৰিভুজ দুটা আমি সদৃশ বুলি কওঁ। দ্বিতীয় চৰ্তটো হৈছে যিকোনো এটা চৰ্ত হ'লে হয়। দ্বিতীয় চৰ্তটো হৈছে এছ এ এছ, অৰ্থাৎ বাহু কোণ বাহু, এছটোৱে ছাইড বুজায়, এটোৱে এংগল বুজায়, আকৌ এছটোৱে ছাইড বুজাইছে। অৰ্থাৎ ইয়াত এই দুটা ত্ৰিভুজৰ ধৰি লোৱা এ চি আৰু পি আৰ এই দুটা বাহুৰ অনুপাতটো বি চি আৰু আৰ কিউ এই দুটা বাহুৰ অনুপাত একে হয়, তেতিয়াহ'লে আৰু লগতে এটা কোণ এই কোণটো নাইবা এই কোণটো নাইবা এই কোণটো আমাৰ সমান হয়, তেতিয়াহ'লে এই দুটা ত্ৰিভুজক আমি সদৃশ বুলি কওঁ। 3 নম্বৰ চৰ্তটো হৈছে এছ এছ এছ, অৰ্থাৎ বাহু বাহু বাহু। এই এ চি বাহুডালৰ লগত পি আৰ বাহুডাল, বি চিৰ লগত আৰ কিউ, এ বিৰ লগত পি কিউ, এই এনেদৰে যদি 3টা বাহুৰ অনুপাতটো অৰ্থাৎ এ চি বাই পি আৰ ইকুৱেল টু এ বি বাই পি কিউ ইজ ইকুৱেল টু বি চি বাই আৰ কিউ হয়, তেতিয়াহ'লে ত্ৰিভুজ দুটা সদৃশ হ'ব। আৰু যিকোনো এটা যদি ফৰ্মত থাকে তেতিয়াহ'লে ত্ৰিভুজ দুটা সদৃশ হয়। এতিয়া ধৰি লোৱা ত্ৰিভুজ দুটা হৈছে এ বি চি আৰু পি কিউ আৰ। এই বি কোণটোৰ সাপেক্ষে আমাৰ অতিভুজডাল সদায় 90 ডিগ্ৰীৰ বিপৰীত হ'লে আমাৰ অতিভুজ, অৰ্থাৎ ইয়াৰ কাৰণে এইচ এইডাল, এই ত্ৰিভুজটোৰ কাৰণে এইচ এইডাল, এই ত্ৰিভুজটোৰ কাৰণে এই কোণটোৰ লগত সন্নিহিত বাহু কোণডাল এইডাল বি চি, অৰ্থাৎ আমি এইডালক বি বুলি ধৰিম। এই ত্ৰিভুজটোৰ সাপেক্ষে এই কোণটোৰ সাপেক্ষে এই ত্ৰিভুজটোৰ এই কোণটোৰ সাপেক্ষে সন্নিহিত বাহু কোণডাল এইডাল, অৰ্থাৎ আমি এইডাল বি আৰু এইডাল আমাৰ কাৰণে হ'ব পি, অৰ্থাৎ পাৰপেণ্ডিকুলাৰ। এতিয়া আমি ত্ৰিভুজ এ বি চিৰ বাবে সাইন এ কি হ'ব? পি বাই এইচ। আগতে কোৱাৰ দৰে পি মানে কি হ'ব? এ চি আৰু এইচ মানে হৈছে এ বি। ঠিক তেনেদৰে ত্ৰিভুজ পি কিউ আৰৰ বাবে আমাৰ সাইন কিউ কি হ'ব? পি বাই এইচ, অৰ্থাৎ পি মানে হ'ব পি আৰ, এইটো স্মল পি, পি আৰ আৰু এইচ মানে হাইপটেনাছ, অৰ্থাৎ এইডাল পি কিউ। এতিয়া আমাক দিয়া আছে সাইন এ ইজ ইকুৱেল টু সাইন কিউ, অৰ্থাৎ আমি লিখিব পাৰোঁ এ চি বাই এ বি ইজ ইকুৱেল টু পি আৰ বাই পি কিউ, কাৰণ সাইন এ মানে হৈছে এ চি বাই এ বি, সাইন কিউ মানে হৈছে পি আৰ বাই পি কিউ। এতিয়া আমি যদি ইয়াক ইয়ালৈ আৰু ইয়াক ইয়ালৈ নিওঁ, অৰ্থাৎ
SC বাই PR, কাৰণ ই যদি ওপৰত পূৰ্ণ হৈ আছে এইফালে আহিলে তললৈ আহে, আৰু ABটোক যদি আমি ইয়াত লিখোঁ AB বাই PQ, অৰ্থাৎ এই ত্ৰিভুজ দুটা সাপেক্ষে চাবা AC বাই PR ইজ ইকুৱেল টু AB বাই PQ। এতিয়া আমি তোমালোকৰ কিতাপত যিটো দিয়া আছে এছ স্বীকাৰ্য অৰ্থাৎ বাহু 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 স্বীকাৰ্য, সেই বস্তুটো আলোচনা কৰি দিওঁ। ইয়াত আমাৰ কি পাইছিলোঁ, AC বাই AB ইজ ইকুৱেল টু PR বাই PQ, হয়নে? যিহেতু চাইন A ইজ ইকুৱেল টু চাইন Q কৰাৰ বাবে পাইছিলোঁ। আমি যদি ইয়াক ইজ ইকুৱেল টু K বুলি ধৰি লওঁ, কাৰণ ই আৰু ই সমান, অৰ্থাৎ এই গোটেইটোক যদি আমি K বুলি ধৰি লওঁ, আমি ভাগ ভাগকৈ যদি লিখোঁ এনেকৈ লিখিব পাৰিম, হয়নে? AB ইজ ইকুৱেল টু K এণ্ড PR বাই PQ ইজ ইকুৱেল টু K। এতিয়া AC মানে কি হ'ব? K ইনটু AB, আৰু এইফালে PR মানে হ'ব K ইনটু PQ। এতিয়া আমি পাইথাগোৰাছৰ সূত্ৰৰ পৰা কি পাম? ত্ৰিভুজ কেইটা আছিলে A, B আৰু C, অৰ্থাৎ আমি ইয়াৰ পৰা কি পাম? AB স্কোৱাৰ ইজ ইকুৱেল টু AC স্কোৱাৰ প্লাছ BC স্কোৱাৰ। AB স্কোৱাৰ ইজ ইকুৱেল টু AC স্কোৱাৰ প্লাছ BC স্কোৱাৰ, অৰ্থাৎ অতিভুজৰ স্কোৱাৰ ইজ ইকুৱেল টু AC মানে আছিলে আমাৰ লম্ব স্কোৱাৰ প্লাছ ভূমি স্কোৱাৰ। তো আমি যদি ইয়াত মানকেইটা বহাই যাওঁ, AB স্কোৱাৰ মাইনাছ AC স্কোৱাৰটো এইফালে আছে, যদি এইফালে আহে মাইনাছ হ'ব, অৰ্থাৎ AC স্কোৱাৰ ইজ ইকুৱেল টু BC স্কোৱাৰ, হয়নে? AB স্কোৱাৰ মাইনাছ AC স্কোৱাৰ ইজ ইকুৱেল টু BC স্কোৱাৰ। AB স্কোৱাৰ মানে আমি AB স্কোৱাৰ লিখিলোঁ, আৰু AC স্কোৱাৰ, AC মানটো আমি কি পাইছিলোঁ? K ইনটু AB, অৰ্থাৎ K ইনটু AB হোল স্কোৱাৰ ইজ ইকুৱেল টু BC স্কোৱাৰ। AB স্কোৱাৰ মাইনাছ K স্কোৱাৰ ইনটু AB স্কোৱাৰ, হয়নে? ইজ ইকুৱেল টু BC স্কোৱাৰ। এতিয়া আমি ইয়াৰ পৰা AB স্কোৱাৰ যদি কমন লওঁ, আমি পাম 1 মাইনাছ K স্কোৱাৰ ইজ ইকুৱেল টু BC স্কোৱাৰ। আমি তেতিয়াহ'লে লিখিব পাৰিম BC স্কোৱাৰ ইজ ইকুৱেল টু AB স্কোৱাৰ 1 মাইনাছ K স্কোৱাৰ, এতেকে BC ইজ ইকুৱেল টু ৰুট অভাৰ AB স্কোৱাৰ ইনটু 1 মাইনাছ K স্কোৱাৰ, অৰ্থাৎ AB ৰুট অভাৰ 1 মাইনাছ K স্কোৱাৰ, হয়নে? ইয়াক আমি ঠিক তেনেদৰে PR এই ত্ৰিভুজ, এইটো আছিলে ত্ৰিভুজ ABCৰ বাবে, ঠিক তেনেদৰে আমি উলিয়াব পাৰিম ত্ৰিভুজ PQRৰ কাৰণে কি আছিলে? এইটো আছিলে PQR ত্ৰিভুজ, য'ত PQ স্কোৱাৰ ইকুৱেল টু কি হ'ব? PR স্কোৱাৰ প্লাছ QR স্কোৱাৰ। PQ স্কোৱাৰ ইজ ইকুৱেল টু PR স্কোৱাৰ প্লাছ QR স্কোৱাৰ, হয়নে? ঠিক তেনেদৰে PQ স্কোৱাৰ মাইনাছ PR স্কোৱাৰ ইজ ইকুৱেল টু QR স্কোৱাৰ হ'ল। এইটোৰ দৰে আমি একেভাগে যদি কৰি যাওঁ, PQ স্কোৱাৰ ইনটু PR মানে আছিলে K ইনটু PQ, হয়নে? K ইনটু PQ, অৰ্থাৎ K স্কোৱাৰ PQ স্কোৱাৰ ইজ ইকুৱেল টু QR স্কোৱাৰ। ঠিক তেনে ইয়াৰ পৰা আকৌ আমি PQ স্কোৱাৰটো কমন লৈ ল'লোঁ, 1 মাইনাছ K স্কোৱাৰ ইজ ইকুৱেল টু QR স্কোৱাৰ, অৰ্থাৎ আমি QR এনেদৰে লিখিব পাৰিম ৰুট অভাৰ PQ স্কোৱাৰ ইনটু 1 মাইনাছ K স্কোৱাৰ, হয়নে? অৰ্থাৎ PQ ৰুট অভাৰ 1 মাইনাছ K স্কোৱাৰ হ'ল। এতিয়া
এতিয়া আমি যদি BC ডিভাইডেড বাই QR অৰ্থাৎ আমি যেটো লাগিছিল আমাক BC আৰু QR এই বাহুটোৰ অনুপাতে লাগিছিলে অৰ্থাৎ BC বাই QR আমি কৰো কি পাম BC মানে আছিলে AB √1 - k স্কয়াৰ হয়নে আৰু QR মানে আমি পাইছিলো PQ √1 - k স্কয়াৰ যত এই কেইটা আছিল মান কেইটা PQ মান আৰু এইটো অৰ্থাৎ এতিয়া উপৰটো আছে 1 - k স্কয়াৰ √, অৰ্থাৎ এই দুটা পূৰণ হৈ আছে যেহেতু a 1 - k স্কয়াৰ আৰু এইটো 1 - k স্কয়াৰ তো আমি ইয়াক কাটি দিব পাৰিম অৰ্থাৎ আমি লিখিব পাৰিম AB বাই PQ এতিয়া AB বাই PQ এটা আসলে BC বাই QR BC বাই QR AB বাই PQ অৰ্থাৎ আমি যদি ইয়াক ইকুৱেশ্যন 1 দিওঁ আৰু ইয়াক ইকুৱেশ্যন 2 দিওঁ এটা ইকুৱেশ্যন 2 হলে ইকুৱেশ্যন 2 from বা ইকুৱেশ্যন 2 ৰ পৰা টুত আমি কি পাইছিলো SC by PR is equal to AB by PQ হয়নে আৰু এতিয়া AB by PQ মানে আমি কি পালো BC by QR অৰ্থাৎ আমি ইয়াৰ পৰা পাইছিলো যে BC by QR is equal to AB by PQ আমি এই ইকুৱেশ্যন 3 টো ইয়াত যদি বহাই দিও আমি কি পাম AB by PQ মানে আমি পাম BC by QR এতেকে SSS স্বীকাৰ্য অনুসৰি ত্ৰিভুজ ABC এটো সদৃশৰ চিন হয় ABC সদৃশ হৈছে PQ আৰু লগত অৰ্থাৎ A কোণটো আমাৰ P কোণৰ লগত সমান B কোণটো আমাৰ Q কোণৰ লগত সমান আৰু C কোণটো আমাৰ R কোণৰ লগত সমান এতিয়া ইয়াত চাবা এটো যে আমি ABC PQR এনেদৰে লিখিলো কি লিখিলো এটা চাবা AB বাই আমি PQ ধৰিছো PQ প্ৰথম দুটাই হয় AC A আৰু C প্ৰথম আৰু তৃতীয়টো আছে তলতো আছে PR P আৰু R প্ৰথম আৰু তৃতীয়টো BC এটো BC আছে তলত QR আছে QR লাষ্টৰ দুটা আমি এনেদৰে সদৃশৰ কাৰণে লিখো অৰ্থাৎ A কোণৰ লগত P কোণ সমান B কোণৰ লগত Q কোণ সমান C কোণৰ লগত R কোণ সমান অৰ্থাৎ আমাক এটো প্ৰমাণ কৰিব দিছিলে অৰ্থাৎ এটো আমাৰ প্ৰমাণিত হৈ গল কাৰণ ত্ৰিভুজৰ সদৃশ হ'বলৈ হলে ত্ৰিভুজ দুটাৰ কোণ কেইটা সমান হ'ব লাগিব হেতু আমি জানো ঠিক আছে ইয়াৰ পাছৰ ভিডিও কেইটাত আমি উদাহৰণ 3 4 আৰু 5 ডিসকাস কৰিম তাৰ পিছত লাহে লাহেকে অনুশীলন লৈ যাম যদি ভিডিওটো ভাল পালা লাইক কৰিবা সাবস্ক্ৰাইব কৰিবা আৰু যদি কিবা প্ৰবলেম থাকে তলত কমেন্ট কৰিবা মই নিশ্চয় সহায় কৰিম যিমানখিনি মই নিজে জানো তোমালোকক শিকাবলৈ ট্ৰাই কৰিম ধন্যবাদ